হেল্ল' এভৰিৱান, মই এতিয়া আছোঁ গুৱাহাটীৰ ফেঞ্চি বজাৰত আৰু মই আজি আপোনালোকক দেখাম ফেঞ্চি বজাৰৰ লেটেষ্ট উইণ্টাৰ কালেকশ্যন আৰু কি বস্তু নতুন ফেঞ্চিত এড হৈছে মই আপোনালোকক দেখাম আৰু মই দেখাম আজি মই 1000 ৰুপিছত ফেঞ্চি বজাৰৰ পৰা কি লওঁ আজি। আৰু দেখিছেনে মই আহি ঝুমকা চাই আছোঁ। ইয়াতে মানে সৰু ডাঙৰ সব ধৰণৰ সব কালাৰৰ ঝুমকা আপোনালোকে পাব। অনলি 50 ৰুপিছত আপোনালোকে কাপোৰৰ লগত মিলাই ইয়াৰ পৰা ঝুমকা কিনিব পাৰে। আৰু এয়া দেখিছেনে, এয়া হেণ্ড বেগ কালাৰফুল মানে কালাৰিং চমক ধমকিলি বেগ যিহঁতে মানে ভাল পায় অলপ চমকিলি টাইপৰ, তেওঁলোকে ইয়াৰ পৰা ল'ব পাৰে অনলি 100 ৰুপিছত। মানে এয়া সব বেগৰে প্ৰাইচ অনলি 100 ৰুপিছ গাইজ। আপোনালোকে ফেঞ্চিত আহি এইবোৰ ল'ব পাৰে অনলি 100 ৰুপিছত। আৰু এইবোৰ বেগৰ প্ৰাইচ 200কৈ আছিলে, 250 200কৈ। ইয়াতে আপোনালোকে ভাল বেগো পাই যাব যদি বিচাৰে, মানে সব প্ৰাইচ একে। আপোনালোকে যদি ভালকৈ বিচাৰে, যদি লাগ ভাল হয়, ভাল বেগো মানে অনলি 200ত পাই যাব। আৰু এয়া দেখিছেনে সব কুৰ্তিৰ প্ৰাইচে 200 ৰুপিজ, জানেই চাগে আছে এইবোৰ সব কুৰ্তিৰ প্ৰাইচ 200। আৰু এয়া মোৰ এই হোৱাইট কুৰ্তিযোৰ মানে ভাল লাগিল বহুত, আৰু মই ফাৰ্ষ্টতে এই হোৱাইট কুৰ্তিটোৱে লৈছোঁ 200ত। এইবোৰ আপোনালোকে ৰুমত পিন্ধাৰ কাৰণে ল'ব পাৰে ইয়াৰ পৰা। ৰুমত নহয়, অনলি আপোনালোকে মানে বাহিৰতো পিন্ধি যাব পাৰে, মানে ধুনীয়া আৰু পিন্ধিলেও মানে ধুনীয়া দেখিব আপুনি। ইয়াৰ এইটোৰ প্ৰাইচ অনলি 200 আছিলে আৰু মোৰ 1000ৰ পৰা 200ৰ মই কুৰ্তি লৈছোঁ আৰু মোৰ ওচৰত আছে 800। আৰু চাওঁ মই ইয়াৰ কি লওঁ। আৰু চাইছেনে, এই চাইনে মোৰ জেকেট, তাৰপিছত এই চুৱেটাৰ, এইবোৰৰ প্ৰাইচ 400 আছিলে। আৰু এয়া জিন্স আপোনালোকে নিজৰ চাইজ মতে ইয়াতে পাই যাব। আৰু ইয়াৰ প্ৰাইচ অনলি 500 550 আছিলে। আপোনালোকে যেনেকুৱা ধৰণৰ বিচাৰে। আৰু ফেঞ্চিত আপোনালোকে মানে উইণ্টাৰৰ সব বস্তুৱেই পাব। উইণ্টাৰৰ গৰমৰ মানে যি আপোনালোকে যদি কম দামত চুৱেটাৰ কেনেকুৱা ধৰণৰ কিনিব বিচাৰে, তেতিয়া ফেঞ্চিত আহি মানে কিনিব পাৰিব। আৰু এয়া সৰু ল'ৰা ছোৱালীৰ কাৰণে টুপি, এইবোৰৰ প্ৰাইচ 200। কিছুমানে যদি মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে কিনিব বিচাৰে, ইয়াৰ পৰা কিনিব অনলি 200তে। আৰু এই জোতা মোজা মানে যি ধৰণৰ আপোনাৰ ঠাণ্ডাৰ কাপোৰ বিচাৰে মানে কম দামতে ফেঞ্চিত পাই যাব। আৰু এয়া দেখিছেনে গ্ৰীণ কালাৰৰ এয়া চুৱেটাৰ, ইয়াৰ প্ৰাইচ মই 200ত লৈছিলোঁ। বাৰ্গেনিং কৰি চাগে কমাব পাৰিলে হয়, কিন্তু মই নোৱাৰোঁ মানে বাৰ্গেনিং কৰিব, যিহেতু মানে বাৰ্গেনিঙত ভাল আৰু বাৰ্গেনিং কৰিব জানে তেওঁলোকে 150তে ল'ব পাৰে। মই পিছৰবাৰ মানে উইণ্টাৰত মই ইয়াৰ পৰা লৈছিলোঁ 100 150তে লৈছিলোঁ। আৰু কোনো মানে ধৰিবই নোৱাৰে যে ইমান কম দামতে মানে ইমান মানে ধুনীয়া চুৱেটাৰ আৰু পোৱা যায়। আৰু চাইছেনে, আৰু এইবোৰৰ প্ৰাইচ 500 আছিলে। ইয়াৰ কোৱালিটি একচুৱেলি ইমান ভাল নহয়, কিন্তু মানে প্ৰাইচ হিচাপত মানে ঠিকেই আছে। আৰু এয়া সেইফালে এইবোৰ চুৱেটাৰৰ প্ৰাইচ অনলি 200 আছিলে। আপোনালোকে আৰু ইয়াৰ পৰা পাই যাব চব। আৰু ইয়াতে চাওক না, উলেন পেণ্ট, গৰম পেণ্ট অনলি 200 ৰুপিজ গাইজ। আৰু এয়া চাইছেনে, আজিকালি মানে বয়সকলৰ কাৰণে চব আছে ফেঞ্চিত। বয়সকলৰ মানে আহিব পাৰে এতিয়া ফেঞ্চিত মানে কম দামতে বস্তু কিনাৰ কাৰণে। আৰু এয়া চাওক হেডফোনৰ নিচিনা, মানে ঠাণ্ডাৰ কাৰণে কাণত যে দিয়ে, এইবোৰ প্ৰাইচ 300কৈ। আৰু এয়া চাইছেনে মৰম লগা টুপিটো, ইয়াৰ প্ৰাইচ 200 আছিলে, কিন্তু মোৰ মূৰটো অলপ ডাঙৰ কাৰণেহে মানে লোৱা নাই। আৰু মই আকৌ আহিছোঁ মানে কি কয় ঝুমকাৰ দোকানত। অলপ মানে ছোৱালীসকলৰ ঝুমকা অলপ পচন্দ না, মানে ঝুমকা কালেক্ট কৰা অলপ পচন্দ। আৰু এয়া চাওক, মই হোৱাইট কুৰ্তিৰ লগত মই হোৱাইট ঝুমকা লৈছোঁ 50 ৰুপিজত অনলি। আৰু এইবোৰৰ প্ৰাইচ অনলাইনত 300 250 এনেকুৱা ধৰণৰ। আৰু ইয়াতে মানে ফিক্স আছিলে 100 আৰু 50 ৰুপিজত। আৰু এয়া খাৰুবোৰৰ প্ৰাইচ 100। ইয়াতে মানে ঠিকেই আছে আৰু দাম। আৰু এইজন চাচাই মানে এইবোৰ চব মানে চবকে মাতি আছিলে 10 ৰুপিজকৈ। মানে আপুনি ইয়াৰ পৰা যি লয় চব মানে 10 ৰুপিজতে। হেয়াৰ ক্লিপ, হেয়াৰ বেণ্ড, কাজল, লিপষ্টিক, পিন, তাৰপিছত যি ইয়াতে দেখিছে চব অনলি 10 ৰুপিজত। আপোনালোকে 10 ৰুপিজতে মানে বহুত বস্তু মানে কিনিব পাৰে। এয়া চাওক, হেয়াৰ বেণ্ড অনলি 10 ৰুপিজতে। আৰু
আৰু এইবোৰ কিছুমান দোকানত 20 rupees 30 rupees লয় আৰু চাওক মই ঝুমকা দেখাই আছোঁ আপোনালোকে ইয়াৰ পৰা যদি কোনো পচন্দ হয় আৰু কমেণ্ট কৰিব আৰু ইয়াৰ পৰাই কিনি লৈ যাব এয়া মই দেখাই আছোঁ আপোনালোকে চাওক না কিমান কালাৰফুল ধুনীয়া ধুনীয়া ঝুমকা অনলি 100 rupees আৰু এয়া চাৰিওফালে মানে ঝুমকা আৰু এয়া কিছুমান ঝুমকাত মানে মিৰৰ লগোৱা আছে আপোনালোকে এইবোৰত মানে নিজৰ ধুনীয়া চেহেৰাটো মানে চাব পাৰিব মিৰৰত আৰু এয়া হেয়াৰ বেণ্ড ইয়াৰ প্ৰাইচ অনলি 50 rupees গাইজ এইবোৰৰ প্ৰাইচ কিন্তু মানে এইবোৰ দোকানতে ফেঞ্চি দোকানতে গ'লে মানে 100 150 এনেকুৱা ধৰণৰ কৈ দিয়ে আৰু ইয়াতে মানে তলতে 50 rupeesতে পাই যাব আপোনালোকে হেয়াৰ বেণ্ড আৰু এই দেখিছেনে এইবোৰ হাতৰ খাৰু যে আছে চুৰি এইবোৰ মোৰ একচুৱেলি এইবোৰ বহুত ভাল লাগে মানে হাতত পিন্ধিলে ধুনীয়া দেখি আৰু মই এটা ইয়াৰ পৰা লৈছোঁ এই শামুক থকা যে সেইটো লৈছোঁ অনলি 100 rupeesত এতিয়া মোৰ ওচৰৰ 1000ৰ পৰা 550 মই শ্বপিং কৰি লৈছোঁ আৰু মোৰ ওচৰত অলপ কম পইচাহে আছে চাওঁ মই আৰু কি লওঁ আপোনালোকে চাই থাকিব মই আৰু কি কিনো ফেঞ্চিৰ পৰা চাইছেনে কিমান ধুনীয়া ধুনীয়া ঝুমকা মানে দেখিলে মানে কিনিব মন যায় আৰু পিন্ধিলেও আৰু মানে আপোনালোকে যদি কাৰোবাৰ বিয়াত যায় আৰু নেকলেছ কিনিব লাগে ইয়াৰ পৰা কিনিব পাৰে নেকলেছবোৰৰ দাম অলপ মানে বেছি আছিলে 300 350 এনেকুৱা ধৰণৰ তো মই বাৰ্গেনিং কৰা নাই একচুৱেলি সোধা নাই আৰু কম দিবনে নাই এইটো মানে কোৱালিটি হিচাপত মানে মোৰ ইমানো ভাল লগা নাই মানে দাম হিচাপত আৰু এয়া খাৰুবোৰ যে দেখিছে এইবোৰৰ প্ৰাইচ 200 কৈ আছিলে চিলভাৰ কালাৰৰ খাৰুবোৰৰ দাম 200 কৈ আছিলে এইবোৰ পিন্ধিলেও মানে ধুনীয়া লাগিব সেয়া মই দেখাই দিওঁ সেয়া আৰু এইবোৰৰ প্ৰাইচ 100 আৰু এইবোৰৰ প্ৰাইচ 200 মই প্ৰাইচবোৰ আপোনালোকক মানে কৈ দিছোঁ আপোনালোকে যদি আইডিয়া হয় মানে আপোনালোকে সেইমতে মানে অলপ পইচা লৈ আহিব পাৰে ফেঞ্চিত যি কিনে আৰু এতিয়া মই সোমাইছোঁ মছজিদ গলিত আৰু ইয়াতে এজন দাদা ইয়াত ধুনীয়া হেয়াৰ বেণ্ড বেছি আছিলে অনলি 50 rupeesত ইমান ধুনীয়া হেয়াৰ বেণ্ড অনলি মানে বাহিৰত অলপ কম দামতে পাই ধুনীয়া বস্তু আৰু ইয়াৰ পৰা মই লৈছোঁ 50 rupeesৰ এটা হেয়াৰ বেণ্ড আৰু এতিয়া মোৰ খৰচ হৈ গৈছে 600 আৰু মোৰ ওচৰত আছে অনলি 400 আৰু চাওঁ মই 400ৰ পৰা কি লওঁ আৰু এতিয়া মই সোমাইছোঁ মোৰ ফেঞ্চি বজাৰৰ মোৰ চবতকৈ ফেভৰেট মানে বেগ হাউচত ফেঞ্চি বজাৰত আহিলে মানে ইয়াতে অলপ আহোঁয়েই মানে আৰু ইয়াতে উইণ্টাৰৰ মানে অফাৰ চলি আছে মানে নিউ ইয়েৰ আহিছে নিউ ইয়েৰৰ অফাৰ চলি আছে ইয়াতে মানে আপোনালোকে চব ধৰণৰ বস্তুৱে পাব মানে ডেক'ৰেটিং কৰা কিটচেনৰ তাৰপিছত এয়া কিচেন চাইছেনে এইবোৰৰ অফাৰ চলি আছে অনলি 30 rupees আৰু মলত এইবোৰৰ দাম 100 rupees কৈ গাইছে চাইছেনে মই এইবোৰ কিছুমান বস্তু এয়া বেগ হাউচৰ পৰা 100 কৈ লৈছোঁ আৰু যিবোৰ মানে চিটিৰ বহুত ডাঙৰ মলত 350 কৈ সেইবোৰৰ প্ৰাইচ তো মানে চাইছেনে আধাতকৈও মানে বেছি লয় ইহঁতে নহ'লেও মানে সিহঁতৰ মানে তাতে থাকে এইবোৰৰ লিফ্ট লাইটিঙৰ খৰচ হিচাপত চাগে বিল বা পইচা এনেকুৱা ধৰণৰ আৰু চাইছেনে এইবোৰ মানে 70 rupees অফাৰ প্ৰাইচ আপোনালোকে যদি এতিয়া আহে আৰু অফাৰত কম দামতে পাই যাব এইবোৰ আৰু এয়া কিটচেনৰ সামগ্ৰী মই আপোনালোকক দেখাই দিওঁ ইয়াতে মানে আপোনালোকে বহুত ধুনীয়া ষ্টাইলিছ মানে চাৰ্ভ কৰাৰ কাৰণে মানে কিটচেনৰ সামগ্ৰী ল'ব পাৰে অতিথি আহিলে চাৰ্ভ কৰাৰ কাৰণে অলপ ধুনীয়া কিটচেন সামগ্ৰী দৰকাৰ ইয়াৰ পৰা আপোনালোকে ল'ব পাৰিব আৰু ইয়াৰ প্ৰাইচ ইমান হাইও নাছিলে মানে 600 মানে অলপ হাই হ'লে মানে ইয়াৰ কোৱালিটি ভাল আছিলে মানে কিছুমান আছে না এনেকুৱা সামগ্ৰী যে তৰকাৰী থ'লে বা কিবা থ'লে যে দাগ লাগি যায় এইবোৰ এনেকুৱা ধৰণৰ নহয় আৰু ভাল কোৱালিটি হয় তো আপোনালোকে ইয়াৰ পৰা কিনিব পাৰিব প্লেট তাৰপিছত কি কয় বাটি চাৰ্ভ কৰাৰ কাৰণে সেই কেৰাহীৰ নিচিনা এনেকুৱা ধৰণৰ এইবোৰ প্ৰায় 600
কিন্তু কিছুমানত বাই ওৱান গেট ওৱানো চাগে আছে, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব ইয়াৰ পৰা যদি এনেকুৱা ধৰণৰ আপোনালোকে কিনিব বিচাৰে। এয়া মই আপোনালোকক দেখাই দিছোঁ। চাইছেনে, এয়া কুকাৰ, ৰাইচ কুকাৰ। এইবোৰ মই ফ্লিপকাৰ্টৰ পৰা মানে অৰ্ডাৰ দি কিনিছিলোঁ 700ত, আৰু মই 2 মাহতে মানে বেয়া হৈ গৈছে। মানে কিছুমান বস্তু মানে কোৱালিটি চাই মানে কিনিব লাগে, মানে চব বস্তুৱে মানে নহয় আৰু বেছি দিন নাযায় কিছুমান। আৰু ইয়াতে না আপোনালোকে ধুনীয়া ধুনীয়া মানে কালাৰফুল চামুচ সেইবোৰ পাই যাব। এইবোৰ মানে বহুত ধুনীয়া দেখি। ইয়াত যে গল্ডেন চামুচ আছে, মই একবাৰ লৈছিলোঁ ইয়াৰ পৰা। আৰু মই ইয়াৰ পৰা লৈছোঁ এটা পানীৰ বটল 70 ৰুপিছত অফাৰ প্ৰাইচ আছিলে। আৰু এই চাওক বাচ্ছাৰ কাৰণে ফ্লেক্স, চব ধৰণৰ ফ্লেক্স মানে বিভিন্ন ধৰণৰ। আৰু এই চাইছেনে, এইটো কেনেকুৱা ধৰণৰ, অলপ বেলেগ ধৰণৰ আছে। মই দেখাই দিছোঁ, আপোনালোকে চাওক। আৰু সেয়া পানী খোৱাৰ কাৰণে জগ, মগ, পানী ৰখাৰ কাৰণে, পানী পিয়াৰ কাৰণে গ্লাছ, চব ধৰণৰ মানে ডিজাইন বস্তু পাব ইয়াতে। সেয়া চাওক, মিক্সিং কৰা যে গ্ৰাইণ্ডাৰ। আৰু এয়া চাওক চেণ্ডেল, মানে মইতো কওঁ যে মানে যদি আপোনালোকে চেণ্ডেল কিনিব বিচাৰে ফেঞ্চিৰ পৰা, ডাঙৰ দোকানত নগৈ মানে বেগ হাউচতে আহিব পাৰে। ইয়াতে আপুনি বিভিন্ন ধৰণৰ, বিভিন্ন কালাৰৰ, বিভিন্ন ডিজাইনৰ যি বিচাৰে, ফ্লেট, হিলছ, বুট, শ্বুজ চবেই পাই যাব, মানে কম দামতে পাই যাব ইয়াতে। মই আপোনালোকক দেখাই দিছোঁ। আপোনালোকৰ যদি ইয়াৰ পৰা কোনোবা ভাল লাগে, কোনোবা এটা পচন্দ হয়, আপোনালোকে বেগ হাউচত আহি কিনিব পাৰে। আৰু এইবোৰৰ প্ৰাইচ 400, 500 আছিলে। হিলছবোৰৰ প্ৰাইচ অলপ হাই আছিলে, আৰু কমাব পাৰি চাগে, মই ইমান সোধা নাই। আৰু চাইছেনে, এয়া হোৱাইট অলপ বেছিয়ে পচন্দ হয়, কিবা হোৱাইট মানে দেখা পালেই মানে চাই থাকোঁ। আৰু ইয়াৰ প্ৰাইচ 400 বা এনেকুৱা ধৰণৰ, 400 কিমান বা আছিলে। আপোনালোকে চাই থাকক। আৰু এয়া দেখিছেনে, ৰেড হিলছ, মোৰ ইমান ভাল লাগিছিলে। ইয়াৰ প্ৰাইচ 2000 আছিলে, মানে 1900। আৰু এয়া কমাব পাৰি চাগে কৈখনে, তো আপোনালোকে আহি সুধিব যদি মানে ল'ব বিচাৰে। ধুনীয়া ধুনীয়া হিলছ, এয়া পাৰ্পল, হোৱাইট, গ্ৰীণ, চব ধৰণে চব ডিজাইনৰ আছে ইয়াতে, যি ধৰণে আপুনি বিচাৰে। কিছুমান মানে জাৰাত পোৱা যায় হিলছ না, তাত সেইবোৰো মানে বেগ হাউচত পায়। আৰু ইয়াতে মানে কোৰিয়ান ষ্টাইলৰ শ্বুজ, জোতা, চেণ্ডেল সেইবোৰো পাব আপোনালোকে। যিয়ে মানে কোৰিয়ান ষ্টাইলৰ অলপ বেছি ভাল পায় তেওঁলোকে ল'ব পাৰে। নৰ্মেল শ্বুজো আছে। মই একচুৱেলি শ্বুজ ভাল নাপাওঁ, মোৰ হিলছে ভাল লাগে। তো যিহেতু মানে শ্বুজ ভাল পায় তেওঁলোকে ল'ব পাৰে, আৰু যিহেতু হিলছ ভাল পায়, যিহেতু যিবোৰ ভাল পায়, যিয়ে যি ভাল পায় চব ল'ব পাৰিব ইয়াৰ পৰা আহি। দেখিছেনে, ইমান ধুনীয়া ধুনীয়া হিলছ আছে ইয়াতে। হোৱাইট এস্থেটিক অলপ সেনেকুৱা ধৰণৰ মানে হিলছ ইয়াতে পাব। ইমান ধুনীয়া ধুনীয়া। ইয়াৰ প্ৰাইচ অলপ কম আছিলে, ইয়াৰ প্ৰাইচ 700 বা 900 এনেকুৱা ধৰণৰ আছিলে চাগে। ইয়াৰ প্ৰাইচ 1500 এনেকুৱা ধৰণৰ আছিলে। 1500 ইয়াৰ প্ৰাইচ।
মই এইবোৰ আপোনালোক দেখাই দিছোঁ যাতে আপোনালোকৰ এনেকুৱা প্ৰাইচৰ অলপ আইডিয়া হয় আৰু আপোনালোকে এইমতে মানে পইচা লৈ আহিব পাৰে আৰু ইয়াতে বুটছবোৰ এইবোৰ 1000 দি আছিলে মানে নিউ ইয়াৰৰ না আৰু ঠাণ্ডাৰ দিন শেষ হৈ যাব চব বিক্ৰী কৰিব লাগে চব আৰু খালী কৰিব লাগে তো এইবোৰ মানে অফাৰ প্ৰাইচতে দি আছিলে আৰু এইবোৰৰ দাম 400 আছিলে 400 600 এনেকুৱা আপোনালোকে যে মানে অফাৰত মানে কম দামতে কিনিব পাৰে এতিয়া আহি মানে কিনিব পাৰে ইয়াৰ পৰা আৰু এতিয়া এয়া বেগ হাউচৰ ইমান ধুনীয়া বেগ ইয়াতে মানে পাব সব ষ্টাইলিছ আপোনালোকে অফিচৰ কাৰণে কলেজৰ কাৰণে ট্ৰেভেল কৰাৰ কাৰণে স্কুলৰ কাৰণে মানে যেনেকুৱা ধৰণৰ আপুনি বিচাৰে বিয়াৰ কাৰণে ক'ৰবাত গ'লে কাৰোবাৰ বিয়াত গিফ্ট কৰাৰ কাৰণে সব ধৰণৰে মানে বেগ ইয়াতে পাই যাব আপোনালোকে বহুত ষ্টাইলিছ বেগ আছে আৰু এয়া সৰোজিনী মাৰ্কেটৰ বেগৰ দোকানত যেনেকুৱা ধৰণৰ মই দেখিছিলোঁ ইয়াতে মানে সেম মানে সেনেকুৱা প্ৰাইজতে সেনেকুৱা ধৰণৰ বেগেই আপোনালোকে পাব আৰু ইয়াৰ প্ৰাইচো ইমান হাই নহয় আৰু সেয়া মই আপোনালোকক দেখাই দিওঁ ভালকৈ আপোনালোকে চাওক যদি ইয়াৰ পৰা কোনোবা এটা ভাল লাগে আপোনালোকে আৰু ইয়াতে আহি ল'ব পাৰে আৰু ময়ো মানে কি ফেঞ্চিত অহাৰ আগতে ফেঞ্চিৰ ভিডিঅ' চাওঁ সৰোজিনী মাৰ্কেটৰ ভিডিঅ' চাওঁ শ্বপিঙৰ ভিডিঅ' চাওঁ মানে যাতে মই চাব পাৰোঁ মানে কি বস্তু আহিলে নিউ কালেকশ্যন কি তো আপোনালোকৰ যাতে এটা আইডিয়া হয় সেইকাৰণে মই আৰু ভিডিঅ' বনাইছোঁ একচুৱেলি কেতিয়াবা মই ভিডিঅ' বনাওঁ মোৰ ভণ্টিক মানে চেণ্ড কৰাৰ কাৰণে যাতে তাই এয়া চাই মানে ক'ব পাৰে মোক যে কোনটো তাৰ মানে পচন্দ হৈছে আৰু মই ভাবিলোঁ যে মই ভিডিঅ' বনাই ইউটিউবতে দিওঁ যাতে আপোনালোকে কোনোবাই চাই আৰু আপোনালোকেও অলপ হেল্প হয় আপোনালোকেও জানিব পাৰে মানে কি নতুন বস্তু আৰু আছে আৰু বেগ হাউচত মানে সেইমতে মানে আহিব পাৰে আৰু মই আপোনালোকক দেখাই দিছোঁ এয়া বেগবোৰ আপোনালোকে চাব আৰু যদি কোনোবা এটা ভাল লাগে আপোনালোকৰ ইয়াৰ প্ৰাইচ 990 900 600 650 400 এনেকুৱা ধৰণৰ আৰু দেখিছেনে ইমান ধুনীয়া চব ধৰণৰ মানে যি ধৰণৰ বিচাৰে আপোনালোকে চেইন থকা নথকা হেণ্ডবেগ চব আছে আৰু ইয়াৰ প্ৰাইচ 300 কিমান বাছিলে আৰু এইটো চাওক না এয়া প্ৰিণ্টেড কালেকশ্যন এস্থেটিক অলপ আৰু ইয়াৰ প্ৰাইচ 650 আছিলে এইটো বহুত ধুনীয়া লাগিছিল আৰু এয়া চাওক চব অলপ এস্থেটিক বেগো ইয়াতে মানে পাব আৰু চাইছেনে এইটো ইমান ভাল লাগে ইয়াৰ প্ৰাইচ নাই আৰু সুধিব লাগিব আৰু মই নলওঁ কাৰণে নুসুধোঁ আৰু ইমান ভিৰো আছিলে মানে সুধাও মানে ভাল নালাগে ইমান যদি আপোনালোকে লয় ইয়াতে আহি মানে সুধিব পাৰিব আৰু ইয়াৰ প্ৰাইচ ইমানো হাই নহয় আৰু 1900 এনেকুৱা ধৰণে হ'ব আৰু দেখিছেনে এইবোৰ বেগ আৰু ইয়াৰ প্ৰাইচ আছিলে 990 তো এইটোও ধুনীয়া লাগে ৰাউণ্ড বেগটো অফাৰ প্ৰাইচ 990 আপোনালোকে ইয়াৰ পৰা আহি ল'ব পাৰিব আৰু এয়া এইবিলাক বেগটো মোৰ পচন্দ হৈছিলে কিন্তু ইয়াৰ প্ৰাইচ 999 আছিলে কিন্তু মোৰ ইমানো মানে সেনে প্ৰাইচ হিচাপত ভাল লগা নাই 700 800 হ'লেই ল'লোঁ হয় আৰু ইয়াৰ দাম ফিক্স আছিলে কমাব পৰা নাযায় চাগে আৰু এয়া চাইছেনে এয়া সৰু বেগবোৰ এইবোৰো অলপ ট্ৰেণ্ডি মানে এইবোৰ মানে যিহঁতে মানে ল'ব বিচাৰে ল'ব পাৰে ইয়াৰ প্ৰাইচ 200 250 এনেকুৱা ধৰণৰ আৰু এয়া চাইছেনে সৰু ল'ৰা ছোৱালীৰ কাৰণে বেগবোৰ মানে বহুতেই মানে ব্যৱহাৰ কৰিব পাৰে ইউজ কৰিব পাৰে এইবোৰৰ প্ৰাইচ অনলি 60 rupees গাইজ আপোনালোকে এইবোৰ ল'ব পাৰিব আৰু এয়া কিচেইন ইয়াৰ প্ৰাইচ অনলি 30 rupees আৰু এয়া চাইছেনে ডেকৰেটিং আইটেমছো আছে এয়া চফাৰ সন্মুখত টেবুলত মানে ৰখাৰ কাৰণে আপোনালোকে কিনিব পাৰে
আৰু এয়া পেঞ্চিল বক্স পেঞ্চিল ৰখাৰ কাৰণে আৰু এতিয়া মানে এক্সাম চলি আছে এক্সাম আহিব তো আপোনালোকে যদি কাৰোবাক গিফ্ট কৰিব বিচাৰে পেঞ্চিল বক্স এনেকুৱা ধৰণৰ আপোনালোকে ইয়াৰ কিনি দিব পাৰে ইয়াৰ প্ৰাইচ 220 250 320 সেনেকুৱা ধৰণৰ আপোনালোকে যদি কাৰোবাক গিফ্ট কৰিব বিচাৰে বা কাৰোবাক দিব বিচাৰে নিজৰ কাৰণে ল'ব বিচাৰে ইয়াৰ পৰা কিনিব পাৰে আৰু মই ইয়াৰ পৰা লৈছোঁ এটা এয়া বেগ পেঞ্চিল বক্স মানে আৰু ইয়াৰ প্ৰাইচ 220 আছিলে তো মই লৈ আহিছিলোঁ 1000 আৰু মই লৈছোঁ কুৰ্তি 200 চুৱেটাৰ 200 তাৰপিছত এটা চুৰি 100 আৰু তাৰপিছত লৈছোঁ 50 ৰুপিছৰ কাণৰ ঝুমকা আৰু 50 ৰুপিছৰ হেয়াৰ বেণ্ড তাৰপিছত মই লৈছোঁ ইয়াৰ পৰা 30 ৰুপিছৰ কিচেইন আৰু 70 ৰুপিছৰ পানীৰ বটল আৰু পানী খোৱা বটল আৰু লৈছোঁ মই 220ৰ পেঞ্চিল বক্স তো মোৰ ওচৰত মোৰ 1000ৰ পৰা 920 ৰুপিছ মোৰ খৰচ হৈ গ'ল আৰু চাওক মোৰ 80 ৰুপিছ বাচিলে মই ভাবি আহিছিলোঁ মই 1000ৰ মানে বেছি মানে শ্বপিং নকৰোঁ মানে আহিলেই মানে সেইটো ভাল লাগি যায় আৰু বস্তু লৈ লওঁ কাপোৰ চাপোৰ চ' মই এইবাৰ এই ৰুমৰ পৰা এইটো ভাবি আহিছিলোঁ যে মই 1000ৰ ওপৰত নলওঁ আৰু চাওক মোৰ 920তে মোৰ শ্বপিং কৰা কমপ্লিট হৈ গৈছে আৰু মই বহুতকেইটা বস্তু ল'ব পাৰিছোঁ আৰু এইবোৰ মই যদি মানে মলত গৈ কুৰ্তি কিনিলোঁ হয় মোৰ 1000তে এটা কুৰ্তি হ'লো হয় আৰু মই ইয়াতে 920তে কুৰ্তি চুৱেটাৰ ঝুমকা হেয়াৰ বেণ্ড সব লৈছোঁ আৰু চাওক না এয়া চাই মানে হাঁহি আছে আৰু এয়া চাওক কি কয় বৰ পেঞ্চিল কলম মানে সৰু ল'ৰা ছোৱালীৰ কাৰণে সব বস্তু ইয়াতে আছে আৰু এয়া চাওক না পানী খোৱা গ্লাছ মই একচুৱেলি পানী কম খাওঁ মানে চ' সেইকাৰণে মই অলপ ডিজাইন গ্লাছ কিনো যাতে মই পানী বেছিকৈ মানে খোৱাৰ ইচ্ছা হয় মোৰ সেইকাৰণে গ্লাছ কিনি থাকোঁ চাইছেনে কিমান ধুনীয়া কাপোৰ মানে সজাই থোৱাৰ কাৰণে বহুত ধুনীয়া লাগিছিলে আৰু এইবোৰ আৰু এয়া চাইছেনে লাইটিং ইমান ধুনীয়া মানে লাইটিং ইয়াৰ প্ৰাইচ অনলি 100 ৰুপিছ আছিলে আৰু কিছুমানৰ প্ৰাইচ যিবোৰ অলপ বেছি ভাল সেইবোৰ প্ৰাইচটো 100 ৰুপিছ আছিলে এইবোৰ মই মিৰৰৰ কাৰণে ল'ব বিচাৰিছিলোঁ কিন্তু অলপ বেছিয়েই মানে দীঘল আৰু চাইছেনে ইয়াতে মই আহোঁতে মোৰ এয়া কিছুমান মানে যে মানে কলম বিক্ৰী কৰি আছিলে ইহঁতে এজন আংকলে ইহঁতক মানে অলপ কৰি আছিল আৰু ইহঁতক মানে অলপ বেছি কৰে আৰু এজন আংকলে মানে গালি দি আছিলে সেইকাৰণে মই কথা পাতি আছিলোঁ ইহঁতক মানে চাওক না নিউ ইয়েৰ আহিছে চবেই ইমান ফূৰ্তি কৰি আছে আৰু ইহঁতে মানে অলপ মানে ভাগ্য না চবৰে একে নহয় না আৰু আমি ইয়াতে হাঁহি আছিলোঁ কাৰণ সলমান খানক আৰু পাঠানক চাই বোলে চুলি দীঘল কৰিছে এইটোৱে লৈ হাঁহি আছিলোঁ মানে নিউ ইয়েৰ আছিলে আৰু মানে চবকে মানে অলপ চবৰে হেল্প কৰিব লাগে আৰু এজন আংকলে মানে সিহঁতক অলপ বেয়াকৈ কৈ দিছিলে আৰু সেইকাৰণে মোৰো অলপ বেয়া লাগিছিলে সেইকাৰণে মই কথা পাতি আছিলোঁ সিহঁতৰ লগত আৰু ঠিক আছে বাই